অসম, য'ত বাস কৰে বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ লোকে আৰু সিহঁতৰ বিভিন্ন ধৰণৰ ভাষা, সংস্কৃতি, উৎসৱ পাৰ্বণ আদিয়ে অসমীয়াক সৌন্দৰ্যময় কৰি তোলে। আৰু আজি মই ইয়াৰ মাজৰে কছাৰী জনগোষ্ঠীৰ এটি কথিত ভাষাৰ কবিতা আপোনালোকলৈ আগবঢ়াইছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। ধন্যবাদ। ভাবিছং মই তহঁতৰ ঘৰত বহাগত যাম, মোক কিছুমান মৰম দিবে আৰু দিবে লগতে সাজ অকমান। গামোচা বচনা, গামোচাত ৰঙা সূতাই মোৰ নাম লিখিছনা। তোৰ বুকুৰ মৰমবোৰ আনক নিদবে ক, ৰখি আছং তোৰ বাবে, গোটাই থৈ দিছং মৰমখিনি তোক দিম বুলি। মোৰ সপোন কাৰেঙত তয়ে মোৰ ৰাণী, তয়ে মোৰ উশাহ হবে, তয়ে মোৰ নিশা হবে, তয়ে হবে মোৰ জীৱন গানৰ সুৰ। আহলে আহক কাল ধুমুহা, আহলে আহক পানীৰ বান, সুখে দুখে পাৰ কৰিম দুটাই গোটেই জীৱন। তই হবে মোৰ, মই হম তোৰ জনম জনমলে। নেচবে মোক এৰি থৈ ধনৰ সুখ বিচাই, নেথাকবে পাহৰি চহকী ল'ৰা বিচাই। কি দেম তক, কিনো আছে মোৰ জীৱনটো তক দিছোং, তই দিবে বুকুত সযতনে মৰমতে।